আৰু গাইজ কেছটো কি হ'ল আজি মানে কি পূজা বোলে আহি আছে পূজা বেছি দিন নাই আৰু সেইকাৰণে গতিকে মই মানে চলা এটা মোক গিফ্ট কৰি দিলা দোকানী গিফ্ট এটা কৰি দিলে এজি চলা মই নতুনকৈ আজি ল'লোঁ আৰু সেই এজি চলা মোৰ পচন্দ হৈছিল চলাটো কিন্তু মোৰ কি হ'ল মোৰ মানে কালাৰটো অপচন্দ সেইকাৰণে মই এটি চলা আজি নহ'লে সোমবাৰে বোলে এটি চলা পাম কালাৰটো সুন্দৰকৈ নতুন পূজাৰ মাল বহুত মাল আনি পেলাই ইমান গোটেই কি কম ভাই চব কম দামতে দিছে আৰু 500 পাছত মোটামুটি হাতলাম পাছত ধুনীয়া ধুনীয়া পাবি আৰু বাকী অফাৰখনে দিছে আৰু কোনোবা কাৰণে যদি মহিলাৰ কাৰণে যদি এইবিলাক লাগে তেতিয়াহ'লে শুনতা কি কম আৰু মানে কি মেখেলা চাদৰৰ পৰা এইবিলাক এই যাক যি লাগে বিভিন্ন ধৰণৰ মাল আছে আৰু ক'লো চাওক একবাৰ হৈ গাইছে ইমান কি আনিছে মেখেলা চাদৰ তিনি মানুহে আহিলে যে পাগলা হৈ যাব বুলি ক'লো পুৰা ভৰে দিছে মাল একদম পূজা বুলি বেছি দিন নাই পূজা ক'লে কি 9 তাৰিখৰ পৰা দুৰ্গা পূজা অফাৰো চলি আছে গতিকে সকলোৱে আহক চেণ্ডেল লাগে জোতা লাগে চবখিনি বস্তু গোটেইখিনি পাব আৰু বাকীখিনি আৰু কি ক'ম দাদা মোক চলাটো অফাৰ দিছা নেকি হা অফাৰ দিছা মোক চলাটো অফাৰ দিছে কিন্তু ক'লা চলাটো বা বগা যদি আহিল তেতিয়াহ'লে মই নিশ্চয় ল'লোঁ হয় আৰু কিন্তু আজি মোৰ এটি কালাৰটো পচন্দ হোৱা নাই গতিকে সোমবাৰে লৈ আছোঁ এনেহেন এটা বাকী আৰু দেখি আছোঁ বাকী এটা নিক্ষং আৰু সোমবাৰে দেখক আৰু সোমবাৰে দেখাম মানে কি জানিছে এইবিলাক নতুন নতুন ধুনীয়া ধুনীয়া কাপোৰ আনিছে চলা আনিছে চাৰ্ট আনিছে আৰু বাকী খেলা ঘৰৰ বস্তু সামগ্ৰী গোটেইখিনি আছে খেলা ঘৰ এতিয়াতো দুৰ্গা পূজা আহিছে দুৰ্গা পূজাতো বাকীখিনি কাপোৰে লাগে না মানুহক সেইকাৰণে কাপোৰে নতুনকৈ অনা গৈছে লংপেণ্ট হওক চলা হওক যিখিনি বস্তু লাগে মানুহক মানে কি আৰু এই পূজা চাবৰ কাৰণে যিবিলাক নতুন নতুন বস্তু নতুন ডিজাইনৰ বস্তু হৈছে নতুন যি লাগে আৰু চববিলাক আপী হওক মহিলা হওক পুৰুষ হওক সৰু ল'ৰা হওক চবখিনি আছে আৰু ষ্টেচনাৰী বস্তু গোটেইখিনিতো আছেই বাকীখিনি ধুনীয়া ধুনীয়া বস্তু আছে খেলা ঘৰৰ সামগ্ৰীখিনিতো পাবয়ে লগতে এতিয়া মই খেলা ঘৰৰ সামগ্ৰীৰ কথা নকওঁ বাৰু হ'লে এতিয়া মই ক'ম কি পূজাৰ কথাটো লক্ষী পূজা আহিছে দুৰ্গা পূজা আহিছে দুৰ্গা পূজাটো আহিলে বেছি দিন নাই আৰু গতিকে চবখিনি আৰু কিছুমানতো গিফ্ট চিফ্ট দিয়া মোৰ আগৰ ভিডিঅ'বিলাক চালে গমেই পাব যদি মই আগতে ভিডিঅ' বনাইছিলোঁ সেই আগৰ ভিডিঅ'টো মানে কি খেলা ঘৰৰ চবখিনি সেইখিনি ভিডিঅ'টো গমেই পোৱা গৈছে এতিয়া যদি আৰু কোনোবা কাৰণে যদি নতুনকৈ যদি আৰু নতুন কাপোৰ লাগে পূজাৰ কাপোৰ লাগে অফাৰো চলি আছে সেইকাৰণে অফাৰৰ কাৰণে মোক ক'লাক যে সৰুকৈ এটা ভিডিঅ' এটা বানাই দিয়ে আজি আৰু তই এগেইন আজি মই কাপোৰখিনি লৈ আহিলোঁ গতিকে সি আজি কাপোৰখিনি লৈ আহি পালা গতিকে আৰু মই এই ভিডিঅ'টো কালি আপলোড কৰিম নিশ্চয় আজি আৰু আপলোড কৰিম ঠিক নাই আজিও আপলোড কৰি দিব পাৰোঁ যিটো নহওক অফাৰটো চলি আছে 9 তাৰিখৰ পৰা যদি দুৰ্গা পূজা আৰম্ভ হ'ব গতিকে অফাৰটো দিয়ে আছে আৰু মোৰ ভিডিঅ' যদি চাই আপোনালোকে আহে 10% কিজানি আৰু দিব এগেইন আৰু এনেই যে অফাৰ চলি আছে আৰু পূজা বুলি আৰু অফাৰ দিব দুৰ্গা পূজাৰ অফাৰ থাকেই জোতা চেণ্ডেলৰ পৰা বিভিন্ন বিভিন্ন যি বস্তু লাগে আৰু আপোনালোকক বহুত বস্তু আছে আৰু জোতা চেণ্ডেল মানে কি আৰু জোতা চেণ্ডেল ধুনীয়া ধুনীয়া জোতা আনিছে ধুনীয়া ধুনীয়া চলা আনিছে ধুনীয়া ধুনীয়া লংপেণ্ট আনিছে আপোনালোকে আহক আহি খালি চাওক আৰু মহিলাখিনিৰ কাৰণে বিশেষভাৱে মানে কি আনিছে যেখিনি মেখেলা চাদৰ আনিছে আৰু এই ধুনীয়া ধুনীয়া চলা আনিছে কি নাম কৰি মহিলা নাজানো আপিবিলাকৰ চলাবিলাক নাজানো আৰু বাকী যিবিলাক ধুনীয়া ধুনীয়া লংপেণ্ট ধুনীয়া ধুনীয়া চলা মেখেলা চাদৰ গোটেইখিনি আনিছে আপোনালোকে পাব জিন্সৰ লংপেণ্ট হওক কিবা হওক যি লাগে আৰু আপোনালোকক আৰু বেটবলটো এইবিলাক আছে মই এনেকৈ দেখি দিলোঁ জাষ্ট আৰু ভিডিঅ'টো বনাবৰ কাৰণে গতিকে বাকীখিনি চবখিনি পাব আৰু খেলা ঘৰৰ সামগ্ৰীৰ কথা নকওঁ মোৰ পাছত পাব সিহঁতি কিন্তু বাকীখিনি এতিয়া পূজাৰ অফিচ আহি চাওক একবাৰ ৰিহাবাৰী লখিমী চুকৰ একবাৰ আহি চাওক বাকী বিষয়ে নকওঁ ধন্যবাদ জয় অসম দে আৰ